Hey guys, মই ৰিম্পী আপোনাক সকলোকে মোৰ এই ইউটিউব চেনেলটোলৈকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত মই ক'বলৈ বিচাৰিছোঁ কিছুমান প্লেন্টছৰ বিষয়ে যিবিলাক প্লেন্টছ আমাৰ ঘৰৰ ভিতৰতে ৰাখিব পাৰোঁ আৰু ইয়াৰ পৰা আমাৰ কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়। এই বিষয়ে মই এই ভিডিঅ'টোত ক'বলৈ বিচাৰিছোঁ। আপোনালোক সকলোৱে এই ভিডিঅ'টো শেষলৈকে চাব। বহুতো মানুহৰে প্ৰশ্ন হয় যে শোৱনি কোঠাত আৰু আমাৰ ৰুমৰ ভিতৰত প্লেন্টছবিলাক ৰাখিবলৈ ভয় কৰে, কিন্তু কিয় এই প্লেন্টছবোৰৰ পৰা আমাৰ কেনেকুৱা ধৰণৰ অসুবিধা হ'ব পাৰে সেই বিষয়ে তেওঁলোকে ভয় কৰে। কিন্তু মই এই ভিডিঅ'টোত ক'বলৈ বিচাৰিছোঁ আমি কেনেকুৱা ধৰণৰ প্লেন্টছ আমাৰ ঘৰৰ ভিতৰত ৰাখিব পাৰোঁ, আৰু এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। সকলো মানুহে প্লেন্টছবিলাক ৰুমৰ ভিতৰত ৰাখিবলৈ ভয় কৰে, কাৰণ এই প্লেন্টছবিলাকে যিহেতু ৰাতি কাৰ্বন ডাই অক্সাইড গেছ এৰি দিয়ে, সেয়েহে মানুহবিলাকে বহুতে ভাবে যে প্লেন্টছবিলাকে আমাক বিভিন্ন ধৰণৰ ক্ষতি কৰিব পাৰে, কিন্তু এয়া শুদ্ধ নহয়। কিছুমান এনেকুৱা প্লান্ট আছে যিবিলাকে ৰাতি কাৰ্বন ডাই অক্সাইড গেছ ৰিলিজ নকৰে। তেওঁলোকৰ ৰুমৰ পোহৰত লাইট বা লেম্পৰ পোহৰতে তেওঁলোকে ফটোচিনথেচিছ কৰিব পাৰে, আৰু তেনেকুৱা ধৰণৰ প্লেন্টছে আমি আমাৰ ৰুমৰ ভিতৰত ৰাখিব পাৰোঁ। আৰু এনেধৰণৰ প্লেন্টছবিলাক অলপ পোহৰতে ফটোচিনথেচিছ কৰে আৰু ইয়াৰ লগতে অক্সিজেনো ৰিলিজ কৰি দিয়ে। কাৰ্বন ডাই অক্সাইড ৰাতি ৰিলিজ নকৰে, অক্সিজেনো ৰিলিজ কৰি দিয়ে। আৰু কিছুমান এনেকুৱা প্লেন্টছ আছে যিবিলাকে ডাৰ্ক ৰুমতো নিজৰ ফটোচিনথেচিছ কৰি অক্সিজেন ৰিলিজ কৰি থাকে। যিবিলাক প্লেন্টছে ৰাতিও অক্সিজেন ৰিলিজ কৰিব পাৰে, তেনেকুৱা ধৰণৰ প্লেন্টছবিলাকক কোৱা হয় CAM প্লান্টছ। এনেকুৱা ধৰণৰ প্লেন্টছবিলাক সচৰাচৰ ড্ৰাই প্লেচতে হয়। আৰু এনেকুৱা ধৰণৰ প্লান্টছবোৰৰ ভিতৰত আমি ল'ব পাৰোঁ এয়াৰ প্লেন্টছ, ৱেক্স প্লেন্টছ, পাইনএপলছ ইত্যাদি। ইয়াৰ উপৰি আমি এই প্লেন্টছ ভিতৰত ৰাখিব পাৰোঁ কেকটাছ জাতীয় যিবিলাক প্লেন্টছ আছে, সেই সকলোবিলাক প্লেন্টছে আমি ৰাখিব পাৰোঁ। সেই সকলো প্লেন্টছে আমাৰ এয়াৰটো ভাল কৰা, পলিউশ্যন ফ্ৰী কৰাৰ লগতে আমাক সুন্দৰকৈ অক্সিজেন যোগান ধৰি থাকে। সেয়ে আমি এনেকুৱা ধৰণৰ প্লেন্টছ আমাৰ ঘৰৰ ভিতৰত ৰাখিব পাৰোঁ। ইয়াৰ পৰা আমাৰ কোনো ধৰণৰ ক্ষতি নহয়। আৰু এনেকুৱা ধৰণৰ প্লান্টছবোৰ খুবেই ড্ৰাই প্লেচবিলাকতহে বেছি পৰিমাণে হোৱা দেখা যায়। সেয়ে আমি এই প্লান্টছবিধ য'তে আমি ৰাখোঁ সেই ঠাইখিনি ড্ৰাই কৰি ৰাখিব লাগিব। চইলখিনি আমি ড্ৰাই কৰি ৰাখিব লাগিব। বেছি পানীৰ প্ৰয়োজন নহয় ইয়াত। আৰু সকলোতকৈ ডাঙৰ কথা, সেই প্লেন্টছবোৰে এৰি দিয়া অক্সিজেন গেছৰ পৰিমাণ এমাউণ্টটো আমাৰ ঘৰৰ ফেমিলিৰ মানুহে যিমান আছে সেই সকলো মানুহে যদি কাৰ্বন ডাই অক্সাইড এৰি দিয়ে তাৰে পৰিমাণতকৈ খুবেই কম। সেয়ে আমি এই প্লান্টছবিলাক ৰুমৰ ভিতৰত ৰাখিলেও ভয় কৰিব নালাগে যে কাৰ্বন ডাই অক্সাইড গেছ বেছিকৈ ৰিলিজ হ'ব আৰু আমাৰ কোনো ধৰণৰ অপকাৰ কৰিব। বহুতো মানুহে ভাবে যে ঘৰৰ ভিতৰত যদি আমি প্লান্টছ ৰাখোঁ তেতিয়াহ'লে মহৰ বহু পৰিমাণে বৃদ্ধি হ'ব, কিন্তু সেয়া সঁচা নহয়। মহ সেইবিলাক ঠাইতহে বেছিকৈ হয় যিবিলাক ঠাইত পানী জমা হৈ থাকে। সেয়ে আমি যদি টাবৰ ভিতৰত যদি আমি পানী দিওঁ তেতিয়াহ'লে তাৰ টাবৰ তলত এখন প্লেট ৰাখিব লাগে, যাতে তাৰ এক্সট্ৰা পানী ভাগ সেই প্লেটখনত যায় আৰু আমি সেই প্লেটখনৰ পৰা পানী ভাগ আঁতৰাই দিব লাগে। আৰু নহ'লে পুনৰবাৰ যেতিয়া আমি পানী দিম সেই প্লান্টছবিধক, সেই পানীখিনিয়ে আকৌ প্লেটখনত থকা পানীখিনিয়ে আমি এই টাবত ৰাখি দিব পাৰোঁ। সেয়েহে আমি পানী জমা হ'ব দিব নালাগে। বাকী সকলোৱে কিন্তু ঠিকে থাকে। প্লান্টছ থাকিলে আমাৰ মহৰ পৰিমাণটো বৃদ্ধি নহয়। আৰু এটা কাম কৰিব পাৰে, যেতিয়া আমি প্লান্টছৰ গুৰিত পানী দিওঁ তেতিয়া সেই ঠাইখিনিত শিলৰ সৰু সৰু টুকুৰাবিলাক ৰাখি দিব লাগে, যাতে মহ আহি সেই ঠাইত আহিব নোৱাৰে আৰু সেই ঠাইত বৃদ্ধি নহয়। সেয়েহে আমি এই প্লান্টছৰ গুৰিত কেইটুকুৰামান সৰু সৰু শিলৰ টুকুৰা ৰাখিব পাৰোঁ। আমাৰ ৰুমবিলাকৰ ভিতৰত যিবিলাক কালাৰ দিয়া হয় তাৰে পৰা বহুতো কেমিকেল ৰিলিজ হয়, আৰু সেইবিলাক সকলো আমাৰ শৰীৰৰ বাবে অপকাৰী। তাৰ পৰা আমাৰ বহুতো টক্সিন ৰিলিজ হয়, উদাহৰণস্বৰূপে বেনজিন, ফৰ্মেলডিহাইড ইত্যাদি। এই সকলোবিলাকৰ পৰা আমি ৰক্ষা পাবৰ বাবে আমি ঘৰৰ ভিতৰত পলিউশ্যনটো ফ্ৰী কৰি দিয়া, পলিউশ্যন নোহোৱা কৰি দিয়া আমাৰ কিছুমান প্লান্টছ আছে। সেই সকলো প্লান্টছ আমাৰ ৰুমৰ ভিতৰত ৰাখিলে সেই সকলো কেমিকেল নষ্ট হৈ যায়। সেয়েহে আমি এই প্লান্টছবোৰ ঘৰৰ ৰুমৰ ভিতৰত ৰাখিলে খুবেই ভাল।
যদি আমি ৰুমৰ ভিতৰত প্লান্টছবোৰ গ্ৰ' কৰিব পাৰোঁ তেতিয়াহ'লে সেই প্লান্টছবিলাকে এয়াৰত হিউমিডিটি বঢ়াই দিয়ে ফলত যদি ঘৰৰ কাৰোবাৰ কফ হয় এলাৰ্জি থাকে কোল্ড হয় তেতিয়াহ'লে কিন্তু এই সকলোবিলাকৰ পৰা ৰিলিফ পাব পাৰে নাছাৰ চাইণ্টিষ্টবিলাকে ৰিচাৰ্চ কৰি পাইছে যে আমাৰ ঘৰৰ 100 স্কুৱেৰ ফিট দূৰত্বত এডালকৈ প্লান্ট থাকিব লাগে আৰু এই প্লান্টবোৰে আমাৰ ঘৰৰ ভিতৰত থকা যিবিলাক টক্সিন কেমিকেলবিলাক আছে সেই সকলোবিলাক এবজৰ্ব কৰি লয় সেয়েহে আমি ঘৰৰ ভিতৰত 100 স্কুৱেৰ ফিট দূৰে দূৰে এডালকৈ প্লান্ট ৰাখিব লাগে ইয়াৰ উপৰি প্লান্টছবিলাক যদি আমি ৰুমৰ ভিতৰত ৰাখোঁ তেতিয়াহ'লে যদি সেই প্লান্টছবিলাক ফ্লাৱাৰিং প্লান্টছ হয় তেতিয়াতো আৰুৱে ভাল হয় সেই প্লান্টছবোৰৰ ফ্লাৱাৰৰ পৰা আমি ধুনীয়া সুগন্ধি পাই থাকিব পাৰোঁ ৰুমৰ ভিতৰত আৰু ৰুমটো সৌন্দৰ্যময় হৈ থাকে সেয়ে আমি আমাৰ ৰুমবিলাকৰ ভিতৰত প্লান্টছবোৰ ৰাখিব লাগে ইয়াৰ পৰা আমি ধুনীয়া ধুনীয়া সুগন্ধিও পাব পাৰোঁ ৰুমবোৰৰ ভিতৰত আটাইতকৈ সহজে গ্ৰ' কৰিব পৰা প্লান্টবিধ হৈছে মানি প্লান্ট আৰু এইবিধ প্লান্টে খুব সুন্দৰকৈ সূৰ্যৰ খুব বেছি পোহৰ নহ'লেও হৈ যায় তেনেকৈ গ্ৰ' কৰে আৰু অতি কম সময়ৰ ভিতৰত গ্ৰ' কৰে আৰু এই প্লান্টবিধে এয়াৰটো পিউৰিফাই কৰি থাকে সেয়েহে আমি এই প্লান্টবিধ সকলোৰে ঘৰত ৰুমৰ ভিতৰত ৰখা উচিত আৰু এই প্লান্টবিধ দেখাতো খুব সুন্দৰ হয় আৰু আমি এই প্লান্টবিধ সকলোৱে সেইকাৰণে ঘৰৰ ভিতৰত ৰাখিব লাগে যেতিয়া মানি প্লান্টবিধৰ সইলখিনি য'ত আমি মানি প্লান্টটো গ্ৰ' কৰিব দিওঁ সেই সইলখিনি যদি ড্ৰাই হৈ যায় এটা সময়ত ৱাটাৰ অলপ দিলেই হ'ল বেছি ৱাটাৰৰ প্ৰয়োজন নহয় আৰু লাইটৰো প্ৰয়োজন নহয় আন এবিধ ৰুমৰ ভিতৰত ৰাখিব পৰা এয়াৰ পিউৰিফায়াৰ প্লান্ট হৈছে স্নেক প্লান্ট এই স্নেক প্লান্ট বিধক আমি খুব বেছি ৰ'দ নহ'লেও হয় আৰু এই প্লান্টবিধ শ্ল' গ্ৰ' কৰে গ্ৰ'থটো অলপ শ্ল' হয় আৰু এই প্লান্টবিধত আমি 7 দিনৰ পিছত পানী দিলেও হয় আৰু 7 দিন পানী নিদিয়াকৈ চলি যায় ৰুমৰ ভিতৰত ৰুব পৰা আন এবিধ এয়াৰ পিউৰিফায়াৰ প্লান্ট হ'ল চিংগনিয়াম এই প্লান্টবিধ উইণ্ডোৰ ওচৰত ৰাখিলেই হ'ল আৰু এই প্লান্টবিধক খুব বেছি লাইট নালাগে ল' লাইট আৰু মিডিয়াম লাইট দি থাকিলেই হ'ল এই প্লান্টবিধে গ্ৰ' কৰে আৰু ইয়াৰ উপৰিও এই প্লান্টবিধ য'ত থাকে আৰু এই সইলখিনি অলপ মইষ্ট হৈ থাকিব লাগিব তেতিয়াহে প্লান্টবিধ গ্ৰ' কৰিব সেয়ে আমি এই প্লান্টবিধৰ গুৰিত অলপ অলপ পানীও দি থাকিব লাগিব আন এবিধ ৰুমৰ ভিতৰত ৰাখিব পৰা এয়াৰ পিউৰিফায়াৰ প্লান্ট হৈছে এৰিকা প্লাম এই প্লান্টবিধ আমি ইনডিৰেক্ট ছানলাইটত ৰাখিব লাগিব যাতে ছানলাইটটো ইনডিৰেক্ট হিচাপে পৰে ইয়াৰ উপৰিও এই প্লান্টবিধত আমি পানী দি থাকিব লাগিব কাৰণ এই প্লান্টবিধে লাইক কৰে মইষ্ট অইল লাইক কৰে সেয়েহে আমি এই প্লান্টবিধত গুৰিত পানী দি থাকিব লাগিব আৰু কিছুমান এয়াৰ পিউৰিফায়াৰ প্লান্ট আছে যিবিলাক আমি ৰুমৰ ভিতৰত ৰাখিব পাৰোঁ ৰাবাৰ প্লান্ট আৰু কেকটাছ আৰু আছে এল'ভেৰা আৰু কিছুমান প্লান্ট আছে যিবিলাকে আমাৰ ৰুমটো সৌন্দৰ্যময় কৰি ৰখাৰ লগতে সুগন্ধিময় কৰি তুলিব আৰু আমাৰ ৰুমটো এয়াৰ পলিউশ্যন ফ্ৰী কৰি থাকিব সেই প্লান্টবিলাকৰ ভিতৰত আছে জেচমিন লাভেণ্ডাৰ আৰু অৰ্কিড কিছুমান যদি এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে এই ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এই চেনেলটো যে ছাবস্ক্ৰাইব কৰে না ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু নতুন নতুন ধুনীয়া ধুনীয়া ইণ্টাৰেষ্টিং ভিডিঅ' পাই থাকিবৰ কাৰণে আৰু এই ভিডিঅ'টো চোৱাৰ কাৰণে আপোনাক সকলোকে ধন্যবাদ জনাইছোঁ